গুচি যাব পাৰে এজন কবি, কবি নীলমজ্যোতি দাস। অমাৱস্যা ৰাতি এখিলা সৰাপাত গছকি গুচি যাব পাৰে এজন কবি। কেতিয়াবা এনে লাগে জীয়াই থকাৰ এটি কামিজত শূন্যতাৰ নক্সা আঁকোতে ঠক ঠককৈ সৰি পৰে প্ৰিয়জনৰ নামত তোৱাই লিখা নিৰ্জন ৰাতিৰ এটি নিৰ্লভ কবিতা। অমাৱস্যা ৰাতি এখিলা সৰাপাত গছকি গুচি যাব পাৰে এজন কবি। তোমাৰ দিকভ্ৰান্ত ষ্টেচন এৰি। তৃষ্ণাটোৰ বাটৰুৱা আৰু আমাৰ প্ৰেমৰ মাজত কি পাৰ্থক্য? তোমাক দেখিলে প্ৰেমৰ পিয়াহ বাঢ়ে আৰু নেদেখিলে এজাক অভিমানৰ দৰিকণা সিঁচি বহি থাকো কপট কংগত ভয়। এটি নিৰ্বাসিত ৰাতি সাৰে থকাৰ পিছতো তোমাক কথাবোৰ কব নোৱাৰো। সেয়াও কি এক বৃহৎ লকডাউন? হৃদয় নামৰ এপাত চাবিৰেও খুলিব নোৱাৰো। অযুত কথাৰ খনাই মই তলা। ৰাতিবোৰে জানে ৰূপালী এটি মাছৰ তাগিদাত সাৰে থকাৰ কথা। বুকুৰ বিথিকাত সাৰে থকা কবিতাই জানো জানে এই চহৰ আজিও কান্দে এক যাৱতীয় বিষাদত। আমি ক'ত লগ হোৱাৰ কথা আছিল? চহৰৰ কোনটো প্ৰান্তৰত উত্তোলন কৰাৰ কথা আছিল এজাক কৰুণ নিৰ্যাস। ডাৱৰৰ সীমাহীন কথকতাত আমিও অকাতৰে মানি লৈছিলো এইদৰে যে এই দুৰ্বত যাত্ৰাৰ প্ৰান্তৰত উপহাৰ পোৱা সেই খস্তিৰ নাম হব মৃত্যু। আমি ক'ত লগ হোৱাৰ কথা আছিল? আমি কলৈ গৈ থকাৰ কথা আছিল? জানিছিলো নে পাহৰিছিলো? সম্প্ৰতি ঠিক মনত নাই। অথচ আজিও এই ৰাতি একেদৰে এখিলা সৰাপাত গছকি গুচি যাব পাৰে এজন কবি। তোমাৰ দিকভ্ৰান্ত ষ্টেচন এৰি।